লোকপ্ৰিয় গোপীনাথ বৰদলৈ মাৰ্গ বুলি এখন চাইনবোৰ্ড পাব। তাৰপৰা আপোনালোকে চিধা অকণমান গ'লে প্ৰথমতে আমাৰ আছাম হাউচ পাব। তাৰপিছতে আৰু আছে উত্তৰাখণ্ডৰ হাউচ, উৰিষ্যা হাউচ, কিবাকিবি আছে বাৰু। সেয়ে এতিয়া আমি আহি পালোঁ। আপোনালোকক অকণমান বাহিৰৰ পৰাই দেখাই দিছোঁ কেনেকুৱা দেখিবলৈ আছাম হাউচটো। এয়া প্ৰথমতে শৰাই এখন দি কি ধুনীয়াকৈ বনাইছে ন বিল্ডিংটো। এয়া অকণমান ঘূৰাই মকাই আপোনালোকক দেখাই দিছোঁ বাৰু। সেয়া কেতিয়া বনাইছিলে ইয়াতে চব লিখাই আছে, আপোনালোকে পঢ়িব পাৰে বাৰু। সঁচাকৈ বিৰাট ভাল লাগিছিলে গৈ, কিন্তু বেছি ঘূৰা মকা নহ'ল আৰু মানে আমি ভাত সাজ খাবলৈ গৈছিলোঁ। এয়া ৰিচিপশ্যনৰ ভিতৰত সোমায়ে আপোনালোকে দেখিব ভূপেন হাজৰিকাৰ ফটো। ইমান ভাল লাগিছিলে। আৰু তাৰপিছত লিখাই আছে ৱেলকাম টু আছাম হাউচ। 12:30 বজাত মানে অপেনিং হয় আৰু খাব লগা হোটেলখন। সেয়ে আমি ৰিচিপশ্যনত বহি দিলোঁ অকণমান। ইয়াতে মানে ব্লাড টেষ্টো আপোনালোকে আহি কৰিব পাৰে আৰু আপোনালোকে টেষ্ট দিবও পাৰে আহিলে ইয়াতে আৰু দিব যদি খোজে আৰু মানে। এতিয়া অপেনিং হ'ল, আমি আৰু ভিতৰলৈ গৈ আছোঁ হোটেলখনলৈ। আৰু মানে পিছপিনেও আছে বহুত জেগা, আমি আৰু যোৱা নাই যিহেতু আমি খাব আহিছিলোঁ। সেইবুলি হোটেলতে সোমালোঁ ডাইৰেক্ট। এই আইনাখন যে দেখিছে নহয়, তাৰে পিছপিনে বাথৰুম আছে, আপোনালোকে হাত চাত ধুব পাৰে। আৰু এয়া আমি বহি মেলি লৈছোঁ এতিয়া। হোটেলখন অকণমান আপোনালোকৰ ভিতৰৰ পৰা দেখাই দিছোঁ কেনেকুৱা চাবলৈ দেখিবলৈ। আৰু পিছপিনে যে দেখিছে মোৰ চাহ বাগানৰ এনেকৈ ফটো দি থৈ দিছে। ইমান ভাল লাগিছে আহি কিনে নহয়, যিহেতু দিল্লীত আছোঁ ইমান বছৰ ৰাতি আহিয়ে অসমৰ মানুহ, বহুত মানুহ লগ পালোঁ অসমৰ মানুহ। আমি ইয়াতে কথা বতৰা পাতিলোঁ আৰু ভাত সাজো খালোঁ একদম ধুনীয়াকৈ। এয়া আমাৰ ভাত সাজো এতিয়া আহি গ'ল। ভাত সাজৰ লগত দিছিলে খাৰ, মাহৰ দাইল, দালি, আলু পিটিকা আৰু এখন চব্জি আৰু লগতে এখন ভাজি দিছিলে মানে ভাতকেৰেলা, আলু তেনেকৈ। আৰু খাবলৈ সঁচাকৈ বহুত টেষ্টি হৈছিলে। এইখন মানে স্পেচিয়েল থালি হয় আৰু ইয়াৰে। আৰু আমি ভাতৰ লগত খাবলৈ লৈছিলোঁ পৰ্ক এটা ফ্ৰাই লৈছিলোঁ, একদম পিঁয়াজ চিয়াজ দি ধুনীয়াকৈ ফ্ৰাই কৰি দিছিলে। আৰু এটা লৈছিলোঁ পৰ্ক কাৰী লৈছিলোঁ খাবলৈকে। সঁচাকৈ বহুত ধুনীয়া টেষ্ট হৈছিলে। যিহেতু ইমান বছৰ দিল্লীত থাকিলেও অসমৰ সোৱাদ ল'বলৈ মন গৈ আছিল। ফাইনেলি আজি আহিয়ে ল'লোঁ সোৱাদটো। একদম ধুনীয়াকৈ কাঁহৰ কাঁহীত ভাত দিছিলে, গ্লাছো কাঁহৰ, সকলো খাই মেলি এতিয়া বাহিৰত ওলাই আহিলোঁ। আৰু দেখাব লগা আছিল পিছপিনে, যিহেতু আমি ভাত সাজ খাবলৈ গৈছিলোঁ আৰু দেৰিও হৈছিলে আমাৰ মানে আৰু যাব লগা আছিল এটা ঠাইত। সেইবুলিয়ে তাড়াতাড়ি ভাতকেইটা খাই ওলাই আহিলোঁ। আৰু ভাবিছোঁ আজিৰ ভিডিঅ'টো মই ইমানতে ৰাখোঁ। যদি ভাল পায় প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব নিশ্চয় কৰিব।